বন্ধু বান্ধৱীসকল আপোনালোক আটাইকে মোৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি মই অন্য এটা ৰেচিপি দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। ৰেচিপিটো হ'ল নীলকচু। এয়া মই নীলকচু লৈছোঁ। নীলকচু মই কেনেকৈ ৰান্ধিম, অতি সাধাৰণ ৰেচিপি এটা, আপোনালোকে চাই যাবচোন কেনে পায়। তেলখিনি মই গৰম হ'বলৈ দিছোঁ। কেৰাহীত তেল উঠাই দিছোঁ। তেলখিনি গৰম হৈ আছে। তেলখিনি গৰম হৈ আছে আৰু এয়া মই আগতীয়াকৈ নীলকচুখিনি কুটি বাছি থৈ দিছোঁ, ধুই মেলি। আৰু ইয়াতে মই শুকান জলকীয়া 2টা লৈছোঁ, নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু নিমখ লৈছোঁ আৰু অকণমান হালধিও বাৰু থৈ দিছোঁ। আৰু এতিয়া তেলখিনি চাওক, এয়া ধুনীয়াকৈ গৰম হৈছে। ইয়াতে মই শুকান জলকীয়া 2টা আগে পেলাই দিওঁ। তাৰপিছত ইয়াতে মই পিঁয়াজ দি দিছোঁ, এটা কুটি পিঁয়াজ এটা দিছোঁ। আৰু ইয়াতে মই পিঁয়াজখিনি অলপ লৰাই দিলোঁ। আৰু ইয়াতে মই একেলগে নহৰু যে থেতেলাই থৈছিলোঁ অকণমান, নহৰুখিনি দি দিলোঁ। নহৰুখিনি দি দিলোঁ ইয়াতে। ৰঙচুৱা হোৱালৈকে ৰখিব লাগিব। ধুনীয়া এটা গোন্ধ ওলাইছে। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হ'ল। এতিয়া মই কাটি থোৱা এই কচুখিনি ইয়াতে ঢালি দিম। ধুনীয়াকৈ লৰাই দিম। এনেকৈ দি এতিয়া মই কচুখিনি ঢাকনি এখন দি দিম। এতিয়া মই ঢাকনি এখন দি দিলোঁ সিজিবলৈ। অলপ টাইম সিজি লওঁ। মই আকৌ এবাৰ ঢাকনিখন গুচাই চাম। এয়া চাওক, কম হৈ গৈছে আগতকৈ। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম এই চাওক, 1 টোপা খাৰ। খাৰটো আপোনালোকৰ যদি বেছি কাঢ়া হয় তেতিয়াহ'লে কমকৈ দিলে হয়। মই 2 সোপা দিম বাৰু। মই খাৰটো সিমান কাঢ়া নহয় বাৰু। মই 2 সোপা দি দিলোঁ খাৰ। আৰু যদি আপোনালোকে ইয়াতে ৰং বিচাৰে তেতিয়াহ'লে অকণমান হালধিৰ গুড়া দিব পাৰে। মই এনেই অকণমান সাধাৰণ পৰিমাণে ময়ো অকণমান দি দিম ৰংটো হোৱাকৈ। এটা কালাৰ এটা যাতে আহে, কালাৰটোৰ কাৰণে দি দিছোঁ মই অকণমান। চাওক, ধুনীয়া কালাৰ হৈছে। দিয়াৰ লগে লগে ৰঙা ৰঙা। ইয়াত এতিয়া একো দিবলৈ নাই, একো দিবলগীয়া নাই। চাওক, ধুনীয়া কালাৰ হৈছে। এতিয়া মই আকৌ ইয়াতে ঢাকনি এখন দি থ'ম। ঢাকনিখন আকৌ দিলোঁ। এতিয়া মই ঢাকনিখন আকৌ গুচাই দিওঁ। এতিয়া মই নিমখ দি দিম সোৱাদ অনুসৰি, যিমান লাগে আপোনালোকক যিমান লাগে দি ল'ব সিমান। নিমখখিনি দি আকৌ এবাৰ লৰাই দিম মই। ধুনীয়াকৈ উতলিছে। মই আকৌ এবাৰ ঢাকনি দি দিম। মই আকৌ এবাৰ ঢাকনিখন গুচাই চাম।
ইয়াত পানী দিবৰ একো প্ৰয়োজন নাই, পানী চানী একো দিব নালাগে। পানীখিনি অকণমান সিজিলে এইটো হৈ যাব, খবৰে হৈছে। চাওক সিজিছে ধুনীয়াকৈ। ঢাকনিখন দি দিলোঁ, আকৌ এবাৰ ঢাকনিখন গুচুৱাই চাম। চাওক ধুনীয়াকৈ সিজিছে, ধুনীয়া দেখাইছে, কালাৰটো বহুত ধুনীয়া হৈছে, খুব ধুনীয়া কালাৰ হৈছে। চাওক আৰু কোনোবাই যদি মছলা খাই ভাল পায় ইয়াতে মছলাও ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু একো মছলা ব্যৱহাৰ কৰা নাই ইয়াতে। আপোনালোকে যি মছলা ভাল পায় ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ঢাকনিখন আকৌ এবাৰ গুচুৱাই চাম। চাওক ধুনীয়া হৈছে, খাব পৰা হৈছে, হৈয়ে গ'ল ইয়াত। চাওক খাব পৰা হৈছে, ধুনীয়া সিজি গৈছে বঢ়িয়াকৈ। চাওক ধুনীয়া হৈছে, সিজি গৈছে ধুনীয়াকৈ। এতিয়া মোৰ ৰেচিপিটো মানে ৰান্ধি হৈ গ'ল। আৰু আপোনালোকে কেনে পালে মোৰ মানে এই ৰেচিপিটো চাই? যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।